হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকলৈ পলাশবাৰীৰ ৰাস মহোৎসৱ। আৰু পলাশবাৰীৰ ৰাস মহোৎসৱ এইবাৰ হৈছে ৭৯তম ৰাস মহোৎসৱ। আৰু ইয়ালৈ মই প্ৰথম দিনাখনেই আহিলোঁ আৰু মই ভাবিলোঁ আপোনালোককো অকণমান পলাশবাৰীৰ ৰাস দেখুৱাওঁ আৰু সেইকাৰণে অকণমান ভিডিঅ' কৰি থ'লোঁ। এয়া চাওক, ৰাসৰ ইমান ধুনীয়াকৈ লাইটৰ ডেক'ৰেশ্যন কৰিছে। তেতিয়াহ'লে ব'লক ৰাস চাওঁ আমি। আৰু পলাশবাৰীৰ ৰাস চাই আপোনালোকে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব দেই। থব লাগিব না পাৰ্কিং কৰি আগত থব লাগিব। এইখিনি খোজকাঢ়ি মজা লাগিল। বাহিৰত কিন্তু ধুনীয়া ডেক'ৰেশ্যনে দিছে লাইটৰ, কিন্তু ভিতৰত মই ইমান লাইটৰ ডেক'ৰেশ্যন দেখা নাপালোঁ। কাৰণ যোৱা বছৰ ইমান ধুনীয়াকৈ লাইটৰ ডেক'ৰেশ্যন কৰিছিলে গেটৰ ভিতৰত সোমোৱাৰ পিছত, কিন্তু এইবাৰ তেনেকুৱা মই দেখা নাপালোঁ। আৰু হয়তো এইবাৰ জুবিনদাৰ কাৰণেও ৰাস মহোৎসৱত অকণমান কমকৈ দিছে হ'ব পাৰে। হাই গাইজ, আজি আমি আহিছোঁ পলাশবাৰী ৰাস মহোৎসৱলৈ। আৰু পলাশবাৰী আজি প্ৰথম ৰাস মহোৎসৱ আৰু সেয়ে আমি ৰাস চাবলৈ আহিলোঁ। আমি ভাবিলোঁ প্ৰথম দিনাই আজি ৰাস চাওঁ আৰু তেনেকৈ ৰাস চাবলৈ আহি গ'লোঁ। মাইনা বাইদেউ আৰু আমাৰ এখেত আছে। আজি ভাবিলোঁ চাই লওঁ আৰু পিছত মন গ'লে আহিম এদিন, কিন্তু আজি ফাৰ্ষ্ট ৰাস কাৰণে আমি সেয়া কৰিবলৈ আহিলোঁ। তেতিয়াহ'লে ব'লক ৰাসত কি আছে চাওঁ আমি। আৰু পলাশবাৰীৰ ৰাস মহোৎসৱৰ মেইন গেটলৈ আহিয়ে আমি দেখা পালোঁ, মেইন গেটটো এইবাৰ জুবিনদাৰ কাৰণে শুৱনি হিচাপে বনাইছে। আৰু ইয়াতে লিখা আছে হিয়াৰ আমঠু জুবিন গাৰ্গ শুৱনি তোৰণ বুলি। আৰু এয়া ৭৯তম পলাশবাৰীৰ ৰাস মহোৎসৱ। আৰু এইবাৰ বেছি ডেক'ৰেশ্যন নাই কৰা, মানে গেটৰ ভিতৰত এইবাৰ অকল জুবিনদাৰ কাৰণে গেটটো বনোৱা হৈছে, তেওঁৰ শুৱনি হিচাপে। আৰু আমি ভিতৰৰ ভাগ সোমায়ো লাইটৰ ডেক'ৰেশ্যন তেনেকৈ দেখিবলৈ নাপালোঁ, কাৰণ ইয়াতে পেণ্ডেলৰ যিটো লাইট দিয়ে সেই লাইটখিনিয়ে আছিলে। আৰু যোৱাবাৰতো ইমান ধুনীয়াকৈ লাইট সজাইছিলে, মানে গোটেই গেটটোৱে আৰু মানে যিমান দূৰলৈকে ৰাসলৈকে যাব লাগে সেইখিনিলৈকে পূৰা ধুনীয়াকৈ লাইট দিছিলে। আৰু এয়া আমি ৰাসৰ ভিতৰ ভাগ আহি পালোঁ। আৰু এতিয়া ব'লক মূৰ্তিবিলাক চাওঁ। আৰু এয়া আমি ৰাসৰ ভিতৰ ভাগ আহি পালোঁ। ব'লক এতিয়া মূৰ্তিবিলাক চাওঁ।
আৰু এয়া আমি আহিলোঁ মেইন পূজালৈ আৰু ইয়াতে মেইন প্ৰতিমা ৰখা হৈছে, ইয়াতে পূজা কৰা হয়। আৰু এয়া চাওক কিমান ধুনীয়াকৈ সজাইছে। মেইন পূজাখনত পূজা কৰি আমি আকৌ মূৰ্তি চাবলৈ আহিলোঁ। আৰু ইয়াতে জুবিনদাৰ ইমান ধুনীয়াকৈ এটা প্ৰতিমূৰ্তি বনাইছে, বহুত ওখকৈ, আৰু ইয়াতে ধুনীয়াকৈ গান বাজি আছে আৰু তেওঁক এনেকৈ শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আৰু এয়াও এইফালে মূৰ্তি বনাইছে, এয়া চাওক। আৰু মূৰ্তি চোৱা শেষ কৰিয়ে আমি গ'লোঁ মেলা চাবলৈ। এয়া চাওক, এতিয়া মেলা পালোঁ আমি গৈ। আৰু মেলা মানে সেইদিনাখন ফাৰ্ষ্টদিনাখন মেলা তেনেকৈ হোৱাই নাছিলে, হৈ আছিলে কিন্তু বেছি দেৰিলৈকে আৰু মেলা চলি থকা নাছিলে। তেতিয়াহ'লে আহক মেলা চাওঁ। মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনে যোনে নতুনকৈ চাই আছে তেওঁলোকে বেল আইকন প্ৰেছ কৰি অল কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি কেইখনমান মূৰ্তি চাবলৈকে ৰৈ গৈছিলে, সেইকেইখন চাবলৈ আহিলোঁ। আৰু লগতে আমি ইয়াতে এটা মানে ষ্টেজ শ্ব'ৰ নিচিনা দেখিবলৈ পালোঁ। ইয়াত জুবিনদাৰ মানে যেনেকৈ ষ্টেজ শ্ব' হয় তেনেকৈ সজাইছে। তেতিয়াহ'লে এয়া চাওক আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।